নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। কি খবৰ আপোনালোকৰ বাৰু? মোৰ বাৰু ভালেই। আৰু আজি যিহেতুকে শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, সেইকাৰণে মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবলৈ আহিলোঁ। আৰু আজি বতৰটো পিছে বহুতেই ভাল আছিলে, সেইকাৰণে চাওক মানুহৰ পিছে বহুত লানি নহয় জানো, কিন্তু বতৰটো ভাল আছিলে, মানুহখিনি একো কষ্ট পোৱা নাই। আৰু এয়া মন্দিৰৰ ভিতৰ ভাগৰ অংশ, বাহিৰৰ ভাগৰ অংশ আপোনালোকক দেখালোৱে। আৰু এয়া চাওক ভিতৰৰ ভাগৰ অংশ বহুত দেৰি পিছত লাইন ধৰি কোনোমতে সোমাব পালোঁ। আৰু এতিয়া আপোনালোকক এয়া চাওক শিৱ মন্দিৰত এয়া একেবাৰে মেইন লিংগ ভাগো দেখাই দিছোঁ। আৰু কোনোবা ব্যক্তি যদি এতিয়ালৈকে মন্দিৰ দৰ্শন কৰিব পৰা নাই, তেনেহ'লে আহিব আপোনালোকে দৰ্শন কৰিবলৈ। বহুতেই ভাল লাগে, মনটো ভাল লাগে, আপোনালোকে আহি যাব। আৰু এতিয়া এয়া চাওক ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাই। আৰু এতিয়া আমি তাৰ পৰা আহি পেলাই আমি এতিয়া আহি আছোঁ এডোখৰ ঠাইলৈ। আপোনালোকক সকলোবোৰ দেখাম আৰু সকলোবোৰ যোনে যোনে আহিছে ঠাইখিনি সম্ভৱ চিনি পাইছে। আমি আহি আছোঁ চাপানলালৈ। আৰু ইয়াতে অকণমান আমি ভাবিলোঁ বহুতেই গৰম পৰিছে। আৰু আজি যিহেতুকে দেওবাৰ, মই সোমবাৰৰ ভিডিঅ'টো আপোনালোকক মন্দিৰৰ ভিডিঅ' দিলোঁ, আৰু আজি দেওবাৰটো দিলোঁ। দেওবাৰে আহিছিলোঁ আমি চাপানলালৈ। আৰু ইয়াতে মানে বহুত ধুনীয়া এটা জুৰি আছে, ইয়াতে গা ধুব পৰা যায়, সৰু ভাল লাগে। সেইকাৰণে ভাবিলোঁ, বহুত ৰ'দো দি আছিলে, সেইকাৰণে ভাবিলোঁ অকণমান ফুৰি আহোঁ, সেই বুলি পেলাই আহিলোঁ বাৰু। আৰু এতিয়া আপোনালোকক গোটেইবোৰ দেখাই আছোঁ। এয়া চাওক আমি পাই গৈছোঁহি অলৰেডি। এতিয়া মানে তাতেও বহুত মানুহ হৈছে, আপোনালোকে দেখিবলৈ পাব। বহুত মানুহ হৈছিলে। আমি ভাবিছিলোঁ কি তাতে মানে বনাবৰ কাৰণে ঘৰৰ পৰাই সকলোবোৰ লৈ গৈছিলোঁ বাৰু। জেগা পাম নে নাপাম সেইটোহে ভাবি আছিলোঁ, পিছত বাৰু পালোঁ। আৰু এতিয়া আহি পাই গ'লোহি আমি, যিহেতুকে দেখিছিলেই। আৰু আমি তাৰপিছত ভাত পানী বনালোঁ বাৰু, সেইখিনি দেখাব নহ'লে, যিহেতুকে বহুতেই গৰম পৰিছিলে, কিন্তু বতাহটো মাৰি আছিলে, সেইকাৰণে ভাবিলোঁ পটাপট ভাতটো বনাই লওঁ, তাৰপিছতে আমি অকণমান পানীত যিহেতুকে নামিম আৰু সেই বুলি পেলাই আপোনালোকক দেখুৱাবলৈ নহ'লে বাৰু। আৰু এয়া চাওক আহি পেলাই এইফালে চাওক কিমান মানুহ, চাৰিও ছাইডে মানুহে মানুহ, মানে জেগা আপোনাৰ বহুত মানে পাবলৈ নাই। অলপ জেগাত সকলোৱে মানে বহি লৈছে। আৰু ৰ'দটো তামাম দি আছে, হ'লেও মানে মানুহখিনি ব্যস্ত। মই আকৌ পানীত নামা নাই দেই। মই মানে যিহেতুকে চাদৰ মেখেলাযোৰ পিন্ধি গ'লোঁ ন, সেইকাৰণে মই পানীত নামিব নোৱাৰিলোঁ। আৰু এয়া সকলোৱে গা পা ধুই কৰি ল'লে। তাৰপিছত আমি ভাবিলোঁ এতিয়া ভাতটো খাই লওঁ। এয়া চাওক এয়া ভাত খাবলৈ সকলোৱে বহিলে বাৰু, গা পা ধুই কৰি সিহঁতে, আৰু চবেই খাই আছে। আৰু এইফালে ভাতৰ লগত আছে মাংস, আৰু এয়া চাওক দালি, আৰু এইফালে গাহৰি, আৰু এইফালে আছে ভাত। আৰু ইমানেইলৈকে আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে